অনুগ্ৰহ কৰি অংকুৰণ পিষ্টা চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবৰ বাবে বেল আইকনটো প্ৰেছ কৰক। ধন্যবাদ। গাঁৱৰে স্বৰ্গীয় ফুকাই কলিতাৰ পুত্ৰ দিলীপ কলিতাই তেখেতৰ পুত্ৰৰ ৭০ নম্বৰাৰ্থে আজি ভাওনাৰ সমভাৱ ভৰিয়াৰ অভিনয়ত সন্তুষ্ট হৈ ৫১ টকা আগবঢ়াইছে আৰু তেখেতৰ দানক আমি সাদৰেৰে গ্ৰহণ কৰি তেখেতৰ পৰিয়ালবৰ্গলৈ যা লৈ চৰণত মংগল ধন্যবাদ। শিৱত্তাক মোৰ নিক্ষেপ কৰিবলৈ সমৰ্থকৰ ঘট দুৰ্ভাগ্য বশত আজি মোৰ পুত্ৰই কৰে মোৰে পৰিণত মমতাৰ এৰা যদি কৰি চিহ্ন চিহ্ন এই পাপিষ্ট পুত্ৰৰ সকলো দায়িত্বভাৰ মই নিজে কৰি দেখাখন যোৱা তোমালোক নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হোৱা। পাপিষ্ট পুত্ৰ নামাতে আজিৰ কাপাই মোক পিতা বুলি মই তোৰ পিতা নহয়। পাপিষ্ট পুত্ৰ নখনাবি তই মোক সেই হৰে বচন বাৰে বাৰে কৈ কৈছা ক্ৰমৰা কোনে তোমাৰ কাৰ্য তুমি কৰিবা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব। তেন্তে শ্ৰীহৰি
বিপ্লৱ উৎপাদন নকৰিবি কিয় মই দেশলৈ তোৰ সেই দেখিবা দেখিবা বুঢ়া নিশ্চয় দেখিবা শুদ্ধ মনে শুদ্ধ চিতে নাৰায়ণক চিন্তা কৰা দয়াময়ে দিব লাগিব উত্তম তেন্তে হৰি ৰাজত্বৰীয় এই ৰাজত্বৰীয় কোন স্তম্ভৰ মাজত তোৰ হৰি আছে এই স্তম্ভৰ মাজত আছে কোন স্তম্ভৰ মাজত তোৰ হৰি আছে হিৰণ্য কক্ষিপুৰৰ ভয়ত তোৰ হৰি এই স্তম্ভৰ মাজত প্ৰৱেশ নকৰে অসত্য কোৱা নাই পিতা সৰু আছোৱা সৌষ্ঠৱিক স্তম্ভৰ মাজত প্ৰভু দয়াময় হৰি ৰৈ আছে মোৰ ফালে চাই যদি হৰিকে স্তম্ভৰ মাজে তেন্তে যদি হৰিকে স্তম্ভৰ মাজে
গোবিন্দ ভক্তি হন্তা হে ভক্তি হন্তা আজি এই কক্ষী পুরাণ তোর নহরণ ভক্তি হন্তা 오늘 해로우는 것에 볼 미래를 바라야지 난 없구나 조르하면 정호거리 줄조이 듣도 워낙 보릿다니 고립니제 비어먹다 보이스는 없더라도 বেশ দেখা
Ayo,